নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে মই মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত গ্ৰামাৰৰ টেন্স কাৰেকশ্যনৰ যিটো লেচন, সেই টেন্স কাৰেকশ্যনৰ বিষয়ে আলোচনা কৰিম। কিন্তু তাৰ আগতে সকলোকে মোৰ এটা অনুৰোধ, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। আৰু যদি তোমালোকে ভিডিঅ'টোৰ পৰা সঁচাকৈ উপকৃত হোৱা তেন্তে ভিডিঅ'টোত লাইক এটা কৰি দিবলৈ নিশ্চয় নেপাহৰিবা। তেন্তে আহা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। টেন্স কাৰেকশ্যনৰ প্ৰথমটো নিয়ম হৈছে, যদি বাক্যটোত ইউজুৱেলি, অলৱেজ, নেভাৰ, হেবিচুৱেলি, চিলডম, এভৰিডে আৰু এভৰি টাইম থাকে তেতিয়া বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হয়। এতিয়া আমি কেইটামান এক্সাম্পল আলোচনা কৰোঁ। ইয়াত এটা চেণ্টেঞ্চ দিয়া আছে, উই অলৱেজ প্লে ক্ৰিকেট ইন দ্য প্লেগ্ৰাউণ্ড। যদি চেণ্টেঞ্চটোত অলৱেজ থাকে তেতিয়া সেই চেণ্টেঞ্চটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগে। প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্লাছ অবজেক্ট। গতিকে সেই ফৰ্মেশ্যন অনুসৰি চেণ্টেঞ্চটো কাৰেক্ট কৰিলে হ'ব। ছাবজেক্টটো হ'ল উই অলৱেজ, ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্লে আছে, প্লে থাকিব, প্লাছ অবজেক্ট ক্ৰিকেট ইন দ্য প্লেগ্ৰাউণ্ড। ইয়াত আন এটা চেণ্টেঞ্চ দিয়া আছে, হি নেভাৰ ড্ৰিংক টি। যদি চেণ্টেঞ্চটো নেভাৰ থাকে তেতিয়া সেই চেণ্টেঞ্চটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগে। গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশ্যন অনুসৰি চেণ্টেঞ্চটো কাৰেক্ট কৰিলে হ'ব, হি নেভাৰ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম ড্ৰিংক প্লাছ অবজেক্ট টি। কিন্তু ইয়াত মন কৰিবলগীয়া কথা যে ইয়াৰ ভাৰ্বৰ লগত এছ এটা যোগ হৈছে, কিয়নো ইয়াৰ যিটো ছাবজেক্ট সিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। যিহেতু প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশ্যন অনুসৰি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত এছ বা ই এছ যোগ হয়, সেয়ে ইয়াৰ ভাৰ্বৰ লগত এছ এটা যোগ হৈছে। ইয়াত আৰু এটা চেণ্টেঞ্চ দিয়া আছে, মাই ফাদাৰ ৰিড নিউজ পেপাৰ এভৰি ডে। যদি চেণ্টেঞ্চটোত এভৰি ডে থাকে তেতিয়া আমি চেণ্টেঞ্চটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগে। গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশ্যন অনুসৰি চেণ্টেঞ্চটো কাৰেক্ট কৰিলে হ'ব, মাই ফাদাৰ প্লাছ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম ৰিড আছে, ৰিডৰ লগত এছ এটা যোগ হ'ব, কিয়নো মাই ফাদাৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ প্লাছ অবজেক্ট নিউজ পেপাৰ এভৰি ডে। টেন্স কাৰেকশ্যনৰ দ্বিতীয় নিয়ম হৈছে, যদি বাক্যটো নাও থাকে তেতিয়া আমি সেই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগে। এতিয়া আমি এটা এক্সাম্পল আলোচনা কৰোঁ। দে প্লে ফুটবল ইন দ্য প্লেগ্ৰাউণ্ড নাও। এই চেণ্টেঞ্চটোত যিহেতু নাও আছে, নাও থাকিলে চেণ্টেঞ্চটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগে। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ বি ভাৰ্ব এম ই জাৰ প্লাছ ভাৰ্বৰ লগত আই এন জি প্লাছ অবজেক্ট। গতিকে সেই ফৰ্মেশ্যন অনুসৰি চেণ্টেঞ্চটো কাৰেক্ট কৰিলে হ'ব, ছাবজেক্ট দে, বি ভাৰ্ব এম ই জাৰৰ আৰটো আহিব, কিয়নো ডেটো পুৱেল নাম্বাৰ, গতিকে দে আৰ, ভাৰ্বৰ লগত আই এন জি, প্লে আছে, প্লেৰ লগত আই এন জি প্লেইং প্লাছ অবজেক্ট ফুটবল ইন দ্য প্লেগ্ৰাউণ্ড নাও। টেন্স কাৰেকশ্যনৰ তৃতীয় নিয়ম হৈছে, যদি বাক্যটোত জাষ্ট নাও, অলৰেডি, ৰিচেণ্টলি থাকে তেতিয়া সেই বাক্যটো আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগে। এতিয়া আমি এটা এক্সাম্পল আলোচনা কৰোঁ। আই অলৰেডি কমপ্লিট মাই হোমৱৰ্ক। এই চেণ্টেঞ্চটোত যিহেতু অলৰেডি আছে, অলৰেডি থাকিলে চেণ্টেঞ্চটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগে। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট। গতিকে সেই ফৰ্মেশ্যন অনুসৰি এই চেণ্টেঞ্চটো কাৰেক্ট কৰিলে হ'ব, আই হেভ, কিয়নো আইৰ লগত হেভ বহে, আই হেভ অলৰেডি, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, কমপ্লিটৰ পাষ্ট পাৰ্টিচিপল কমপ্লিটেড প্লাছ অবজেক্ট মাই হোমৱৰ্ক। টেন্স কাৰেকশ্যনৰ চতুৰ্থটো নিয়ম হৈছে, যদি বাক্যটো চিন্স ফৰ থাকে তেতিয়া সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগে। ইয়াত এটা চেণ্টেঞ্চ দিয়া আছে, দ্য টিচাৰ টিচ আছ ইংলিছ ফৰ মেনি আৱাৰ্ছ। যদি চেণ্টেঞ্চটো ফৰ থাকে তেতিয়া চেণ্টেঞ্চটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগে। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ বিন প্লাছ ভাৰ্বৰ লগত আই এন জি প্লাছ অবজেক্ট। গতিকে সেই ফৰ্মেশ্যন অনুসৰি এই চেণ্টেঞ্চটো কাৰেক্ট কৰিলে হ'ব, দ্য টিচাৰ হেজ বিন হ'ব, কিয়নো দ্য টিচাৰটো ছিংগুলাৰ নাম্বাৰ, প্লাছ ভাৰ্বৰ লগত আই এন জি, টিচ আছে, টিচৰ লগত আই এন জি, টিচিং প্লাছ অবজেক্ট আছ ইংলিছ ফৰ মেনি আৱাৰ্ছ। ইয়াত আন এটা চেণ্টেঞ্চ দিয়া আছে, ইট ৰেইন চিন্স দ্য মৰ্ণিং। যদি চেণ্টেঞ্চটো চিন্স থাকে তেতিয়া সেই চেণ্টেঞ্চটো আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগে। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন অনুসৰি চেণ্টেঞ্চটো কাৰেক্ট কৰিলে হ'ব, ইট হেজ বিন, ভাৰ্বৰ লগত আই এন জি প্লাছ অবজেক্ট চিন্স দ্য মৰ্ণিং। এতিয়া আমি গম পালোঁ যে যদি চেণ্টেঞ্চটো চিন্স ফৰ থাকে তেতিয়া সেই চেণ্টেঞ্চটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগে। কিন্তু বাক্যত ন' চি মিড ভাৰ্ব কেইটা থাকিলে বাক্যটো চিন্স ফৰ থাকিলেও প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ নহয়, তাৰ পৰিৱৰ্তে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হয়, মানে সেই বাক্যটো আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সতহে কাৰেক্ট কৰিব পাৰিম। ইয়াত এটা চেণ্টেঞ্চ দিয়া আছে, আই নট মিট মাই ফ্ৰেণ্ড ফৰ মেনি ডেইজ। যদি চেণ্টেঞ্চটো চিন্স ফৰ থাকে তেতিয়া সেই চেণ্টেঞ্চটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগে।
কিন্তু আমি এই চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব নোৱাৰোঁ, কিয়নো ইয়াত মিড ভাৰ্ব আছে। যদি এটা চেণ্টেন্সত মিড ভাৰ্ব থাকে তেতিয়া সেই চেণ্টেন্সটোত চিন্স ফৰ থাকিলেও আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব নোৱাৰোঁ। তাৰ পৰিৱৰ্তে সেই চেণ্টেন্সটো আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সতহে কাৰেক্ট কৰিম। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট। গতিকে সেই ফৰ্মেশ্যন হৈ এই চেণ্টেন্সটো কাৰেক্ট কৰিলে হ'ব আই হেভ নট, ওপৰত মিট আছে MEET, এইটো প্ৰেজেণ্ট ফৰ্মত আছে। মিট পাষ্ট পাৰ্টিচিপল মিট MET, মানে ই এটা কাট খাই যায়। আই হেভ নট মিট প্লাছ অবজেক্ট মাই ফ্ৰেণ্ড ফৰ মেনি ডেইজ। টেন্স কাৰেকশ্যনৰ পঞ্চমটো নিয়ম হৈছে যদি বাক্যত য়েষ্টাৰডে, দ্য লাষ্ট নাইট, দ্য লাষ্ট ইয়াৰ, দ্য লাষ্ট মন্থ থাকে তেতিয়া বাক্যটো পাষ্ট ইনডেফিনিট টেন্সৰ হয়। ইয়াত এটা চেণ্টেন্স দিয়া আছে হি গো টু শ্বিলং দ্য লাষ্ট ইয়াৰ। যদি চেণ্টেন্সটোত লাষ্ট ইয়াৰ থাকে তেতিয়া সেই চেণ্টেন্সটো আমি পাষ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগে। পাষ্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ ভাৰ্বৰ পাষ্ট টেন্স প্লাছ অবজেক্ট। গতিকে সেই ফৰ্মেশ্যন হৈ এই চেণ্টেন্সটো কাৰেক্ট কৰিলে হ'ব ছাবজেক্ট হি, ভাৰ্বৰ পাষ্ট টেন্স গো আছে, গো পাষ্ট টেন্স ৱেণ্ট, হি ৱেণ্ট প্লাছ অবজেক্ট টু শ্বিলং দ্য লাষ্ট ইয়াৰ। টেন্স কাৰেকশ্যনৰ চতুৰ্থটো নিয়ম হৈছে যদি বাক্যত হুৱেন হোৱাইল থাকে তেতিয়া এটা বাক্য পাষ্ট ইনডেফিনিট আৰু আনটো বাক্য পাষ্ট কণ্টিনিউৱাছ টেন্সৰ হয়। ইয়াত এটা চেণ্টেন্স দিয়া আছে হুৱেন হি কেম আই ৰিড এ বুক। যদি চেণ্টেন্সটো হুৱেন থাকে তেতিয়া এটা চেণ্টেন্স পাষ্ট ইনডেফিনিট আৰু আনটো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ হয়। মানে যদি হুৱেন থকা চেণ্টেন্সটো পাষ্ট ইনডেফিনিটত থাকে তেতিয়া আমি আনটো চেণ্টেন্স পাষ্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিম, আৰু যদি হুৱেন থকা চেণ্টেন্সটো পাষ্ট কণ্টিনিউৱাছত থাকে তেতিয়া আমি আনটো চেণ্টেন্স পাষ্ট ইনডেফিনিটত কাৰেক্ট কৰিম। গতিকে সেই নিয়ম মতে আমি এই চেণ্টেন্সটো কাৰেক্ট কৰোঁ আহা। ইয়াত প্ৰথমৰ চেণ্টেন্সটো হৈছে হুৱেন হি কেম, কামৰ পাষ্ট টেন্স কেম। ইয়াত ভাৰ্বটো যিহেতু পাষ্ট টেন্সত আছে গতিকে এই চেণ্টেন্সটো পাষ্ট ইনডেফিনিট টেন্সত আছে, কিয়নো পাষ্ট ইনডেফিনিট টেন্সত ভাৰ্বটো পাষ্ট টেন্সত থাকে। গতিকে আমি পাছৰ চেণ্টেন্সটো এতিয়া পাষ্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিম। পাছৰ চেণ্টেন্সটো হৈছে আই ৰিড এ বুক। পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ বি ভাৰ্ব ৱাজ ৱেৰ প্লাছ ভাৰ্বৰ লগত ING প্লাছ অবজেক্ট। গতিকে সেই ফৰ্মেশ্যন হৈ আমি এই চেণ্টেন্সটো কাৰেক্ট কৰিলে হ'ব ছাবজেক্ট আই, বি ভাৰ্ব ৱাজ আহিব কিয়নো আইটো ছিংগুলাৰ নাম্বাৰ, প্লাছ ভাৰ্বৰ লগত ING, ৰিড আছে, ৰিডৰ লগত ING, ৰিডিং প্লাছ অবজেক্ট এ বুক। টেন্স কাৰেকশ্যনৰ 7 নম্বৰটো নিয়মটো হৈছে যদি বাক্যত বিফৰ আফটাৰ থাকে তেতিয়া এটা বাক্য পাষ্ট ইনডেফিনিট আৰু আনটো বাক্য পাষ্ট পাৰফেক্ট টেন্সৰ হয়। ইয়াত এটা চেণ্টেন্স দিয়া আছে আফটাৰ হি হেড গান আই গো টু ৱৰ্ক। যদি চেণ্টেন্সটোত আফটাৰ থাকে তেতিয়া এটা চেণ্টেন্স পাষ্ট ইনডেফিনিট আৰু আনটো চেণ্টেন্স পাষ্ট পাৰফেক্ট টেন্সৰ হয়। মানে যদি আফটাৰ থকা চেণ্টেন্সটো পাষ্ট ইনডেফিনিটত থাকে তেতিয়া আনটো চেণ্টেন্স আমি পাষ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিম, আৰু যদি আফটাৰ থকা চেণ্টেন্সটো পাষ্ট পাৰফেক্টত থাকে তেতিয়া আনটো চেণ্টেন্স আমি পাষ্ট ইনডেফিনিটত কাৰেক্ট কৰিম। গতিকে সেই নিয়ম মতে আমি এই চেণ্টেন্স দুটা কাৰেক্ট কৰিলে হ'ব আফটাৰ হি হেড গান। প্ৰথমৰ চেণ্টেন্সটো আফটাৰ হি হেড গান, এই চেণ্টেন্সটো যিহেতু হেড আছে আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল আছে গতিকে এই চেণ্টেন্সটো পাষ্ট পাৰফেক্ট টেন্স আছে। গতিকে আমি পাছৰ চেণ্টেন্সটো পাষ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিম। পাছৰ চেণ্টেন্সটো হ'ল আই গো টু ৱৰ্ক। পাষ্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ ভাৰ্বৰ পাষ্ট টেন্স প্লাছ অবজেক্ট। গতিকে সেই ফৰ্মেশ্যন মতে এই চেণ্টেন্সটো কাৰেক্ট কৰিলে হ'ব ছাবজেক্ট আই, ভাৰ্বৰ পাষ্ট টেন্স গো আছে, গো পাষ্ট টেন্স ৱেণ্ট, আই ৱেণ্ট প্লাছ অবজেক্ট টু ৱৰ্ক। টেন্স কাৰেকশ্যনৰ 8 নম্বৰ নিয়মটো হৈছে ইফ থাকিলে এটা বাক্য প্ৰেজেণ্ট ইনডেফিনিট আৰু আনটো বাক্য ফিউচাৰ ইনডেফিনিট টেন্সৰ হয়। ইয়াত এটা চেণ্টেন্স দিয়া আছে ইফ ইট ৰেইনছ আই নট গো দেয়াৰ। যদি চেণ্টেন্সটো ইফ থাকে তেতিয়া এটা চেণ্টেন্স প্ৰেজেণ্ট ইনডেফিনিট আৰু আনটো চেণ্টেন্স ফিউচাৰ ইনডেফিনিট টেন্সৰ হয়। মানে যদি ইফ থকা চেণ্টেন্সটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হয় তেতিয়া আনটো চেণ্টেন্স ফিউচাৰ ইনডেফিনিট টেন্সৰ হয়, আৰু যদি ইফ থকা চেণ্টেন্সটো ফিউচাৰ ইনডেফিনিট টেন্সত থাকে তেতিয়া আমি আনটো চেণ্টেন্স প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিম। গতিকে সেই নিয়ম মতে আমি এই চেণ্টেন্সটো কাৰেক্ট কৰোঁ আহা। ইয়াৰ প্ৰথমৰ যিটো চেণ্টেন্স ইফ ইট ৰেইনছ, ইয়াৰ ৰেইনৰ লগত এছ এটা যোগ হৈ আছে গতিকে এই চেণ্টেন্সটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে, কিয়নো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশ্যন মতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত এছ বা ES যোগ হয়। ইয়াৰ ৰেইনটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ইয়াৰ লগত এছ এটা যোগ হৈ আছে। গতিকে আমি পাছৰ যিটো চেণ্টেন্স সেইটো আমি ফিউচাৰ ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব। ফিউচাৰ ইনডেফিনিট টেন্সৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ ছেল উইল প্লাছ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্লাছ অবজেক্ট। গতিকে সেই ফৰ্মেশ্যন হৈ এই চেণ্টেন্সটো কাৰেক্ট কৰিলে হ'ব ছাবজেক্ট আই, আইৰ লগত ছেল হ'ব কিয়নো আইটো ছিংগুলাৰ নাম্বাৰ, প্লাছ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম নট গো আছে, নট গৈ থাকিব নট গো দেয়াৰ। টেন্স কাৰেকশ্যনৰ 9 নম্বৰটো নিয়ম হৈছে যদি এটা বাক্যত ইফ থাকে আৰু আনটো বাক্যত উড থাকে
তেতিয়া বিৰ সলনি ৱেৰ ব্যৱহাৰ কৰিব লাগে। ইয়াত এটা চেণ্টেঞ্চ দিয়া আছে, ইফ আই বি এ বাৰ্ড আই উড ফ্লাই ইন দ্য স্কাই। ইয়াৰ প্ৰথমৰ চেণ্টেঞ্চটোত বি আছে আৰু পাছৰ চেণ্টেঞ্চটোত উড আছে। যদি এটা চেণ্টেঞ্চৰ উড থাকে আৰু আনটোত বি থাকে, তেতিয়া বিৰ সলনি আমি ৱেৰ ব্যৱহাৰ কৰিব লাগে। গতিকে বিৰ সলনি ৱেৰ ব্যৱহাৰ কৰিলে হ'ব, ইফ আই বি ঠাইত ৱেৰ, ইফ আই ৱেৰ এ বাৰ্ড আই উড ফ্লাই ইন দ্য স্কাই। টেন্স কাৰেকশ্যনৰ অন্তিমটো নিয়ম হৈছে, যদি এটা বাক্যত ইফ থাকে আৰু আনটো বাক্যত উড হেভ থাকে, তেতিয়া বিৰ সলনি হেড বিন ব্যৱহাৰ কৰিব লাগে। ইয়াত এটা চেণ্টেঞ্চ দিয়া আছে, ইফ আই বি ইউ আই উড নট হেভ একচেপ্টেড দ্য মানি। যদি এটা চেণ্টেঞ্চত ইফ থাকে আৰু আনটো চেণ্টেঞ্চত উড হেভ থাকে, তেতিয়া আমি বিৰ সলনি হেড বিন ব্যৱহাৰ কৰিব লাগে। গতিকে বিৰ সলনি হেড বিন ব্যৱহাৰ কৰিলে হ'ব, ইফ আই হেড বিন ইউ আই উড নট হেভ একচেপ্টেড দ্য মানি। যদি এই ভিডিঅ'টোত তোমালোকৰ ক'ৰবাত বুজাত অসুবিধা হৈছে, প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নেপাহৰিবা। আজিলৈ ইমানেই। থেংকছ, গুড বাই।